এই ফ্ৰেণ্ডছ, আমি এয়া উমানন্দলৈ যাব ওলাইছোঁ এতিয়া। আহি থাককচোন ফেৰীঘাটলৈ। আমি চেলফি উঠিছোঁ এতিয়া ফেৰীঘাটত। ফেৰীত লৈ যাই আছোঁ আৰু ফেৰী লৈ তাৰপিছত ফেৰীত উঠি উমানন্দ চাম। উমানন্দ আপোনালোকক দেখুৱাম, যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আহি থাককচোন। বহুত দূৰ কামাখ্যা ঘূৰি ঘূৰি আহিলোঁ, এতিয়া উমানন্দ যাম। ভাগৰ লাগি গৈছে খোজকাঢ়ি কাঢ়ি। ধুনীয়া পৰিৱেশ, চাই থাককচোন। ব্ৰহ্মপুত্ৰ পাৰ। এয়া আৰ্মি টিমে বালিচৰত বল খেলি আছে, ট্ৰেইনিং দিছে আৰু মেজৰে। এতিয়া আমি ফেৰীঘাট ওচৰ চাপিছে, মানে বালিচৰ পৰিছে, সেইকাৰণে দূৰলৈ খোজকাঢ়ি আহিব লগা হৈছে। বহুত ভাগৰো লাগিছে, তথাপিও মন্দিৰলৈ বুলি আহিছোঁ যেতিয়া যাওঁ আৰু কিবাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। আহি থাককচোন ফেৰীঘাটলৈ। কোনখন বা যায়, এতিয়া গৈ পালেহে। ইমান দূৰ আহিলোঁ, কামাখ্যা ঘূৰিলোঁ, এতিয়া উমানন্দ আবেলিয়ে হ'ল, তথাপিও যাওঁ। আহি থাকক, আপোনালোকক দেখুৱাওঁ, যি পাৰোঁ চেষ্টা কৰিছোঁ দেখুৱাবলৈ। আহি থাককচোন। এইবাৰৰ প্ৰথম আহিছোঁ মই মন্দিৰলৈ, উমানন্দলৈ। ইমান ওচৰত হৈও কিন্তু আজিলৈ আহি পোৱা নাই, আজিয়েই প্ৰথম আহিছোঁ। চাই লওঁ পানীৰ মাজতনো উমানন্দটো কেনেকৈ অৱস্থিত হৈছে। ইমান বালি পৰিছে নহয়, সেই দোকানো দিছে মাজতে। এতিয়া মেইন ৰাস্তাটো পালোঁ জাহাজলৈ যোৱা। আহি থাককচোন। এইয়া ফেৰীত উঠিলোঁ আৰু এতিয়া কোনখন বা যায় চাই লওঁ। আহি থাকক ফ্ৰেণ্ডছ, মই আপোনালোকক লৈ যাই আছোঁ উমানন্দলৈ। এইখন নাযায়, ইয়াৰে পিছত আহি পোৱা নাই, এতিয়া এইখন যাব। এইখনত উঠিলোঁ আৰু এতিয়া বৰ্তমান আহি আছোঁ। এয়া মাছ পাইছোঁ, বুট খাই আছিলোঁ দে, এয়া বুট খালোঁ মাজত। সেইটো উমানন্দ এইফালে আছে, যাই আছোঁ আৰু এতিয়া মাছ পাইছোঁ অলপমান। গ'লে 15 মিনিটমান লাগিছে দে বালিচৰত পৰাৰ কাৰণে, জাহাজখন যাব পৰা নাই। বহুত মানুহ হৈছে ইয়াতে। এয়া গৈ আছোঁ আৰু মানুহ ওপৰলৈ উঠি আছে। 2 খলপীয়া জাহাজত আহিছোঁ, বুট খাই আহি আছোঁ দেই। ইমান মানুহ হৈছে দেখিব। ফেৰীখনৰ নাম SB ৰঙা নদী। এইখনতে যাম এতিয়া উমানন্দলৈ। এতিয়া ফেৰীৱালাই বুট বেচি আছে, চাহ বেচি আছে, সেইবিলাক খালোঁ। খাই বহুত পৰ হ'লেও আমনি লাগিছে। চেলফি উঠিলোঁ অলপমান তাত নদীত, যিহেতু গ'লোৱেই চেলফি উঠি আহিলোঁ। এই মানুহবোৰ উঠিয়ে আছে আৰু মানুহ আহিয়ে আছে। ওপৰলৈ আহিছে আৰু তলত আছিল মানুহবোৰ, ওপৰত চাবৰ কাৰণে ওপৰলৈ আহি আছে। ইমান মানুহ দেখিছে নহয় ফ্ৰেণ্ডছ। উমানন্দলৈ যোৱাই আবেলিও ইমান মানুহৰ ভিৰ হৈছে উমানন্দত। যিহেতু আজি সৰস্বতী পূজা, সেইকাৰণে মানুহৰ ভিৰ হৈছে বহুত। 2 দিনীয়া হৈছে, গণেশ পূজাও হৈছে, আজি সৰস্বতী পূজাও হৈছে বহুতে। এতিয়া জাহাজখন এৰি দিছে, যিহেতু আমি আহি আছোঁ আৰু এইবিলাক জাহাজ দেখিছেনে? আমি আহি আছোঁ এতিয়া বৰ্তমান। পাম আৰু উমানন্দ, পোৱাকৈ নাই। আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিবচোন।
ফ্ৰেণ্ডছ এয়া পাম আৰু উমানন্দ আৰু অলপমান আছে। জাহাজখন বালিচৰ পৰা কাৰণে লাহে লাহে যাই আছে দেই। ইমান মানুহ হৈছে দেখিছে নহয় ফ্ৰেণ্ডছ। সিটো পাৰে ৰখি আছে এয়া এইখন জাহাজত উঠিবৰ কাৰণে। এবাৰ আকৌ লৈ আহিব, এইবিলাকক থৈ কিনে আকৌ আমাক নিব আহিব। আজি কিমান মানুহৰ ভিৰ হৈছে সৰস্বতী পূজাৰ কাৰণে। আমি নামিলে আকৌ সেইবিলাক উঠিব। কিমান মানুহ দেখিছেনে? এয়া আমি নামিলোঁ, এতিয়া আকৌ বেলেগবোৰ যাব, এইখন থৈ আকৌ আমাক লৈ আহিব। ইমান ওপৰত মন্দিৰটো, আজি ভালকৈ চাই লওঁ। এয়া উমানন্দ, আমি গোটেই ফেমিলি আহিছোঁ। এয়া গৈ আছোঁ আৰু এতিয়া চেৰিত ওপৰত উঠি উমানন্দলৈ। চাই থাককচোন ফ্ৰেণ্ড, কি পাৰোঁ দেখুৱাওঁ। এইবিলাক মাকৈ পৰি আছে, এইটো গেট হয় উমানন্দৰ। এইবিলাক নাৰিকল আছে, ঠাণ্ডা দিনতো দাব নাৰিকল বিক্ৰী কৰি আছে দেই। এয়া গৈছোঁ, এইটো মেইন গেট, ব্ৰহ্মপুত্ৰৰ পাৰৰ ফালৰ পৰা এইটো মেইন গেট আৰু। মই আগত গৈছোঁ দেই ফ্ৰেণ্ড। এইটো শিৱৰ বাহন আছে, ইয়াতে সাৰগৰুটো এটা দিয়ে আছে, ইয়াতে আঁকি থোৱা আছে। গৈ আছোঁ ওপৰলৈ। কিমান চিৰি বগাব লাগিব ঠিক নাই দেই। দেখিছোঁহে বহুত চিৰি বগাব লাগিব, কিন্তু গ'লেহে গম পাম কেনেকুৱা ভাগৰ লাগিব। যাই আছোঁ দেই ফ্ৰেণ্ডছ। মানুহ কিমান গৈছে দেখিছেনে? আজি বহুত মানুহ আহিছে দেই, বহুত ভাগৰ লাগিছে। এয়া প্ৰথম আহিছোঁ যে মই, সেইকাৰণে ভাগৰ লাগিব আৰু উঠিব আছে। ৰাস্তা বনাই আছে উত্তৰ গুৱাহাটীৰ পৰা বা গুৱাহাটীৰ পৰা দুইফালৰ পৰা আহিব পাৰিব। আৰু এতিয়া ওপৰেৰে লিফ্টটো হোৱা নাই এতিয়ালৈকে, বনাই আছে, অলপমান বাকী আছে। বহুত ভাগৰ লাগিছে দেই এইখিনি উঠোতে, আৰু উঠিবই আছে বহুত। যাই পাওঁ ভিতৰলৈ কিমান দেৰি লাগিব। আৰু এইবিলাক সাধু বাবা বহি আছে ইয়াতে। এয়া উঠি আহিছোঁ মই লাহে লাহে, বহুত ভাগৰ লাগিছে। কি কৰিম, মন্দিৰ যে আহিব লাগিব ন, বহুত ভাগৰ লাগিছে দেই। ইয়াৰ ফাৰ্ষ্ট আহিছোঁ, চাই লওঁ কেনেকুৱা, আকৌ আহিম ভাল লাগিলে। কিন্তু এইটো উমানন্দৰ মেইন মন্দিৰ। এতিয়া পূজা দিবলৈ যাম। এইটো গণেশ মন্দিৰ। গণেশ মন্দিৰত সেৱা কৰি আহিলোঁ, এতিয়া মেইন মন্দিৰলৈ যাম। মানুহবিলাক বহুত ভিৰ হৈছে, চ' লাহে লাহে পূজা কৰিব লগা হৈছে। এতিয়া মই দেখুৱাম আপোনালোকক। সেইটো গণেশৰ বাহনে ইয়াতে আছে, এটা ডাঙৰ নিগনি এটা আছে। এইটো দেখিছেনে ফ্ৰেণ্ডছ? এইটো নিগনি গণেশৰ বাহন, কি ধুনীয়াকৈ বনাই থৈছে। সেইটো পূজা কৰিলোঁ আজি, যিহেতু গণেশ পূজা সৰস্বতী পূজা একেলগে হৈছে। এতিয়া মই মেইন মন্দিৰ ভিতৰলৈ যাম। কিন্তু ফ্ৰেণ্ডছ, মেইন মন্দিৰত কেমেৰা নিব নিদিয়ে বা মোবাইলৰ কেমেৰা কৰিব নিদিয়ে, চ' কেমেৰাটো নিব নোৱাৰিম। ইয়াৰ পৰা দেখুৱালোঁ অলপ। এতিয়া আমি ভিতৰলৈ যাওঁ। দেখিছে নহয় ফ্ৰেণ্ডছ, এইটো মেইন মন্দিৰ হয়। ইয়াতে অলপ ফটো উঠিলোঁ। এতিয়া ইয়াৰ বাহিৰখন দেখুৱাইছোঁ আৰু। আমি পূজা কৰি আহিলোঁ, ভিতৰত যিহেতু কেমেৰা নিব নিদিলে। এতিয়া ইয়াক হেৰি কৰিছোঁ আৰু চাৰিওফালে ঘূৰিছোঁ মন্দিৰটোৰ। চাৰিওফালে ঘূৰাৰ পিছত আৰু দুটা কিবা মন্দিৰ আছে বোলে, তাত যাওঁ। এইটো পৰিষ্কাৰ কৰি ৰাখিব হাক দিছে। এইটো প্লাষ্টিকৰ ব্যৱহাৰ কৰি উমানন্দ মন্দিৰত ভস্মাচল পাহাৰৰ পৰিৱেশ বিনষ্ট নকৰিব। ইয়াতে লিখা আছে যে চব ডাষ্টবিনবিলাক দিছে, বেয়া কৰিব হাক দিছে, যে য'তে ত'তে পেচাব কৰিব মানা কৰিছে। যিহেতু মন্দিৰ, আমি চবেই চাফ চিকুণ কৰি ৰখাটো আমাৰ নিজৰে কৰ্তব্য।
এতিয়া এইটো ভাত খোৱা ৰুম, ইয়াতে খাব পাৰে, নিজে পইচা দিলে ইয়াতে খাবলৈ দিয়ে। এইফালে আৰু মন্দিৰ আছে, আমি চাৰিওফালে ঘূৰি আছোঁ। এতিয়া ইয়াতে এটা মন্দিৰ পালোঁ, এইটো মা বৈষ্ণোদেৱী মন্দিৰ। আমি ইয়াতে পূজা কৰিম, এতিয়া ইয়ালৈকে যাম। ইয়াতে পূজাৰী ৰখি আছে, ইয়াতো পূজা কৰিব লাগিব। এয়া সন্ধিয়া হ'ল, এতিয়া আমি যাব লাগিব। এতিয়া আজি এইখিনিয়ে দেখুৱালোঁ আপোনালোকক, যি পাৰোঁ দেখুৱালোঁ। বেয়া চেয়া নাপাব, চাব। আমাৰ আকৌ ফেৰী ৰখি আছে, চ' যাওঁৱে আৰু এতিয়া গধূলিও হ'ল।